নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শইকীয়া ৰূপজ্যোতিলৈ। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ, যাতে আপোনালোকে ভিডিঅ'টো আগলৈকে চায়। তেনেহ'লে দেৰি নকৰোঁ, আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। অ' হৰি অ' ৰাম। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল শইকীয়া ৰূপজ্যোতিলৈ। আজি মই আপোনালোকক লৈ যাম শংকৰ অধিৱেশনৰ অভিমুখে। তাত মই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ বস্তু আহিছে, সকলোখিনি মই দেখুৱাম আপোনালোকক। আৰু মোৰ লগত আজি যাব কোন জানেনে? আমাৰ নয়ন হাই কৰি দিয়া। আৰু এইফালে আমাৰ মানস প্ৰতীম বৰা, মই একেলগে তাত তাৰমানে আমি সেৱা বাহিনী হিচাপে আহিছোঁ। তাত যদিও পাৰোঁ সক্ষম হ'ম গোটেইখিনি বস্তু আপোনালোকক দেখুৱাবলৈ সক্ষম। তেনেহ'লে আহক ভিডিঅ'টো আগলৈকে আৰম্ভ কৰোঁ। আমি আহি উপস্থিত হ'লোহি বোকাঘাট। ইয়াৰ পৰা 17 কিলোমিটাৰ আছে। বোকাঘাটৰ কমাৰ গাঁৱত হ'ব শংকৰ অধিৱেশন। এয়া আমি নামি আহিছোঁ চাহ খাবলৈ বুলি। বোকাঘাটটো কিহৰ কাৰণে বিখ্যাত জানে? কিহৰ কাৰণে বিখ্যাত বাৰু? পেৰাৰ কাৰণে। ব'লক পেৰা আৰু চাহ খাই আহোঁগৈ। আহক, এয়া গাড়ীৰ পৰা নামিলোঁ, খোজকাঢ়ি গৈ আছোঁ। আহা, কিবা ক'বা নে কি? কিবা কম মানে আহিলোঁ বোকাঘাট কমাৰগাঁৱত দুটি মাৰিলেও আৰম্ভ হ'ব, তাৰ কাৰণে আহিলোঁ। ৰাইজক সেৱা কৰিম বুলি আহিলোঁ। বৰ্তমান আমি আছোঁ 4 দিন হ'ব। 4 দিনৰ কাৰণে আমি শনিবাৰে যামগৈ। আহিলোঁ এতিয়া আমি আহি পাইছোঁ বোকাঘাট, কিন্তু এতিয়াও আৰু 17 কিলোমিটাৰ বাকী আছে কমাৰগাঁৱলৈ। এয়া নয়ন, নমস্কাৰ। কেনেকুৱা লাগিছে? একদম ভাল লাগিছে, তোমাৰ চেনেলটোৰ ভিডিঅ'বিলাক চাই খুব ভাল লাগে। হয়, মোৰ কিন্তু চেনেলৰ প্ৰথম ছাবস্ক্ৰাইবাৰ এওঁ দেই, এওঁ হয়। আৰু ৰিদীপ, কেনেকুৱা লাগিছে? ত্ৰিদীপ, নমস্কাৰ। এই যিটো ভাল লাগিছে মানে বুলি ক'লে যি এনাজৰী বিৰাট ভাল লাগিছে, আৰু সকলো মিলি জুলি আহিছে। আমাক এখন বিৰাট ভাল লাগিলে কৈছে ন, ফূৰ্তি কৰি আহিছে, হৰিনাম গাই আহিছে, পুৰা এনজয়। এইবাৰ এয়া ধুতি পিন্ধি আহিছে। এইবাৰ কলিয়াবৰৰ পৰা 4খন আল্ট্ৰা গাড়ী আহিছে। 4খন আল্ট্ৰা গাড়ী আহিছে। এওঁ বেলেগ এখনত আহিছে, মই বেলেগ এখনত আহিছোঁ। আমি অহাখন কিন্তু বহুত ঠাণ্ডা মুণ্ডাকৈ আহিছে দেই। তেওঁলোকৰখন বোলে বহুত একদম জমা আহিছে। এইবাৰ মই নিশ্চয় আৰু চাউল আহিছে, চাউল আলু মানে একদম সবকণ আহিছে। এইবাৰ কলিয়াবৰৰ পৰা এসাঁজ দিম বুলি ভাবিছে, এসাঁজ দিব ভাবিছে নহয়। ইয়াৰ বাবে কাম কৰিব লাগিব। চাহ খাবলৈ যাম। এয়া আহি হোটেলৰ ভিতৰত পালোহি। এতিয়া চাহ পুৰি কিবাকিবি খাম আৰু। ত্ৰিদীপ আহা মোৰ লগত। এয়া আমি অকণ স্পেচিয়েলকৈ বহিছোঁ ইয়াত আহি। সেইটো চাহ এটা, পুৰি আৰু দুজন পুৰি দুটা, আৰু চাহ আৰু পেৰা চাহটো আৰু পেৰা লৈ আহিব। পেৰাটো খাবই লাগিব ইয়াত। তেতিয়া পুৰি খাম আমি। ইয়াত এখন দোকানত এখন হোটেলত পাই নেকি ন, কলপাতত পুৰি দিয়ে। আগত আছে কিন্তু তাত নোসোমালোঁ, গাড়ীখন নৰখালে। তাত এয়া মানস আহি গ'ল পেটেলা। পুৰি খাবলৈ আহিছোঁ, বহুত লাগিছে। ৰাতিপুৱা একো খাই অহা নাই। 8টা বজাত আমাৰ টাইম দিলে আহিম বুলি। আৰু অধিৱেশনত যোৱাৰ পিছৰ পৰা গোটেই যি কাম চব দেখাই যায়। চব দেখাম। এয়া আমি চাহ খাই কৰি, বোকাঘাটৰ চাহ পেৰা খাই পুৰি খাই কৰি আমি আহি গাড়ীত উঠিছোঁহি। এতিয়া ইয়াৰ পৰা 17 কিলোমিটাৰ আছে বোকাঘাট কমাৰগাঁও অধিৱেশনলৈ। তেনেহ'লে ব'লক আগলৈকে চাব ভিডিঅ'টো। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আমি পালোহি অধিৱেশনস্থলী। পালোহি আৰু খুব বেছি 5 মিনিট দিনৰ পাছৰ কাৰণে ৰৈ আছোঁ। পাছটো আনিব গৈছে মানে, যিহেতুকে আমি ৰাতি এসাঁজ দিছোঁ। এই এসাঁজ দিয়াৰ কাৰণে আমি এতিয়া আনিব গৈছে। পাছ আনিলে আমি গোটেই 4খন আল্ট্ৰা এটা সোমাই যাব পাৰিম। সঁচাকৈ ন, কলিয়াবৰ মানুহ না, 4খন লাইন হৈ আছে, এতিয়া সোমাব নিদিয়ে। পুলিচৰ লগত কথা পাতি আছে বাৰু, জানো তেওঁলোকে দিয়ে নে নাই। দিব ন, একদম পূৰা বিশ্বাস নে? মানে দিবই কিমান পাৰ্চেণ্ট গেৰাণ্টি? খুৱাবলৈ আহিছোঁ ন, ভক্তলে যদি আমাৰ অনুষ্ঠান যদি আমি সোমাব অনুষ্ঠান হ'ব। আমাক সোমাব দিব। তেনেহ'লে মই যাওঁ মোৰ গাড়ীলৈ, আপুনি যাওক আপোনাৰ গাড়ীলৈ। এয়া যাব, এৰি দিছে চাগে।
এয়া আহি উপস্থিত হৈ গ'লহি শংকৰ সংঘৰ অধিৱেশনত এয়া স্থলীত একদম আছোঁ। এতিয়া আমি শিবিৰলৈ যাম। মই গাড়ীৰ পৰা বেগ চেকবোৰ অনাই নাই, মই আনিমগৈ আৰু প্ৰথম দেখুৱাই লৈছোঁ গোটেইখিনি দৃশ্য দেখিছেনে। বহুত জেগাৰ বিভিন্ন স্থানৰ পৰা ৰাইজবোৰ আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, স্থানৰ পৰা নহয় আৰু ঠাইৰ পৰা আহিছে ৰাইজ ভক্তপ্ৰাণ ৰাইজ চাব কিয় নাচাব। খাবলৈ আহি আছোঁ ভোজানলৈ। ইয়াত কমচে কম 10,000 কেপাচিটি আছে। এয়া মুনু, মানস প্ৰতিম, অপু, নয়ন আহি আছোঁ। তাৰপিছত এয়া ধুতি লগাবগৈ লাগিব। এয়া দেখিছে আপোনালোকে একদম পূৰা ডাঙৰ, পূৰা 10,000 কেপাচিটিৰ বেঞ্চ। ইয়াতে বহি যাওঁ। ক'ত বহে? আমাৰ ইয়াতে তেওঁলোকে তাৰমানে বহুত ধুনীয়া বৰগীত গাই আছে। তেওঁলোকে বৰগীত গাই আছে। মোৰ পিছফালে এয়া মই তেওঁলোকৰ ওচৰলৈ যাম। বৰ্তাসকল নমস্কাৰ। আপোনালোকে এটা বৰগীত গাই দিব লাগে। বৰগীত মানে লোকগীত গালেই হ'ল। নবাব আই মাতৃসকল, এয়া হৈছে শংকৰ সংঘৰ অধিৱেশনৰ ৰান্ধনীশাল। বলক মোৰ লগত বলক চাব কিছুমান দৃশ্য। 300-400মান চৌকা জ্বলিছে। এইফালে মোৰ পিছফালে আই মাতৃসকল ভাজি কাটি আছে। তাৰমানে ভাজি ৰঙালাও, বেঙেনা চেঙেনা এইবোৰ কাটি আছে। এইফালে ৰান্ধনীসকলে ভাত ভাজি চব বনাই আছে। বলক তেনেহ'লে ভিডিঅ'টো চাব মোৰ লগত। নমস্কাৰ বন্ধুসকল, আজি দ্বিতীয় দিন মোৰ। এয়া এইফালে একদম পূৰা ভাষণ দি আছে। এইফালে বলক তেনেহ'লে চাওঁগৈ আমাৰ পতাকা উত্তোলন কৰা মেইন মণ্ডপ। বলক তেনেহ'লে চাওঁগৈ পতাকা উত্তোলন কৰা মেইন মণ্ডপটো। বলক এই ইয়াত মোৰ পিছফালে আছে এইখন গেট এখন, আৰু সৰুটো হৈছে কেকৰ নিচিনা একদম পূৰা বনাই থৈছে। কাইলৈ ইয়াত পতাকা উত্তোলন কৰি পেলাই ড্ৰোন উৰি আছে। এখন গেটখন আপোনালোকক দেখুৱাম বাৰু, চব দেখুৱাম। ওচৰলৈ গৈ লওঁ। অলপ গৈ আছোঁ এয়া মই। মানস, এয়া মোৰ লগত মানসে ঘূৰিছে আজি। কেনেকুৱা লাগিছে মানস? তুমি কোৱাচোন অকণ। বহুত ভাল লাগিছে, বিশেষকৈ ইয়াৰ প্লেচটো বহুত ভাল লাগিছে। আৰু ইয়াত ৰাইজক সেৱা কৰি বহুত ভাল লাগিছে। সেৱা কৰি আছোঁ বহুত সময়। হয়। অলপ পতাকা উত্তোলন কৰা মেইন মণ্ডপটো চাওক। এতিয়া আমি গৈ আছোঁ শিবিৰৰ অভিমুখে ন, কি শিবিৰ নে কি ন, প্ৰতিনিধিৰ অভিমুখে গৈ আছোঁ। এতিয়া মোৰ পিছফালে একদম গোটেই একদম তাৰমানে ধুনীয়া শিবিৰ কেইটামান আছে। বলক আপোনালোকেও চাব। একদম গঁড় চঁড় দি একদম সজাই থৈ দিছে। এটা গাঁৱলীয়া পৰিৱেশৰো এটা শিবিৰ আছে। তেওঁলোকে জানিবলৈ চেষ্টা কৰিছে। জুতি খাই গৈছে। তেনেহ'লে বলক ভিডিঅ'টো আগলৈকে চাব। শিবিৰৰ মাজত খোজকাঢ়ি গৈ আছোঁ। একদম তাৰমানে ইটোতকৈ ইটো চৰা শিবিৰ। গাড়ী চাড়ী আছে, বহুত মানুহ আহিছে আজি ইয়াত।
আপোনালোকে দেখিব পাইছে মোৰ পিছ চাইডে ইয়াত মানুহ কিমান মানুহ চাওকচোন ইয়াত আজি কাইলৈতো আছেই কাইলৈতো চাগে নধৰা হৈ পৰিব শিল এইটো কলিয়াবৰ শাখা বিচাৰি থকা শিবিৰটো পাই গ'লো এইটো কলিয়াবৰ শাখা আমি যাব লাগিব 29 এইটো 28 আমি যাব লাগিব এতিয়া নগাঁৱত শিবিৰলৈ পাই গ'লো নগাঁও জিলা শিবিৰ এখন গাড়ী ৰখাই থৈ দিছে নেদেখিয়েই বেনাৰবোৰ মানুহ নাই তুমি বন্ধুসকল ঘূৰি একদম পূৰা ঘূৰিছোঁ আজিৰ দিনটোত মানসো আছে মোৰ লগত ঘূৰিছে এতিয়া পৰা মানসে মোৰ লগত কথা ক'ব মানসে ক'ব আৰু কথা মই নকওঁ আৰু মোক গোটাই গৈছে অথনিৰ পৰা কৈ এইটো দেখিছেনে পিছফালে এইটো হৈছে শংকৰ সংঘৰ হয় বহুত আমি লৈ গৈ আছোঁ কাজিৰঙা আচলতে কাজিৰঙা নহয় কাজিৰঙা এটা চমু আশা দিছে হয় তাত যে ফৰেষ্টসকলে কেনেকৈ কাজিৰঙাখন সুৰক্ষিত কৰি ৰাখে আৰু জীৱ জন্তুবিলাক কেনেকৈ থাকে কেনেকৈ বসবাস কৰে তাৰ বিষয়ে এইটো চমু আশা দেখুৱাইছে কাজিৰঙাখনে ব'লক আমি যাওঁ কাজিৰঙা ব'লক কাজিৰঙালৈ যাওঁ গেটখন চাই লৈ গেটখন দেখুৱাই লওঁ প্ৰথম আপোনালোকক জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি হয় ইয়াত কিন্তু এটা ইয়াত তাৰমানে ইয়াত কাৰোবাক বোলে আপুনি এনেকৈ অকণ শুনিয়ালে চৰি নহয় কৃষ্ণ বাপ কৃষ্ণ আই মাতৃ কৃষ্ণ বাপ কৃষ্ণ আই মাতৃ আপুনি ইয়াত আহিলে তাৰমানে লাইচেঞ্চ হিচাপে ইউজ কৰিব পাৰি কৃষ্ণ বাপ কৃষ্ণ আই মাতৃ হয় তেনেহ'লে ব'লক আমি চাওঁগৈ ইয়াত কাজিৰঙাখন এইখন মোৰ পিছফালে অলপ কাজিৰঙা চাওঁগৈ ন ভিতৰলৈ সোমাব নিদিয়ে এয়া সৈতে পৰ্যটকসকলে কেনেদৰে চাই আৰুতো ফৰেষ্ট বাহিনীসকল কেনেকৈ থাকে তাৰে এটা চমু আভাস দেখুৱাই আছোঁ এয়া পৰ্যটকসকলে কেনেদৰে কাজিৰঙাখন চাই গোটেই কাজিৰঙাখন আছে বুলিয়ে ক'ব পাৰি বন্ধুসকল কেনে খবৰ এতিয়াহে খবৰ সুধিছোঁ তেনেহ'লে এতিয়া যাম ক'লে জানেনে শংকৰ সংঘৰ মেইন মঞ্চটো দেখুৱাম বাৰু আপোনালোকৰ ভাষণ দি আছে তালৈ যাব মনে যোৱা নাই পূৰা ভাষণ দি আছে এতিয়া যাম আৰু নামঘৰৰ অভিমুখে ব'লক নামঘৰটো চাওঁগৈ মানসে মানস কিবা এটা আহি আছোঁ ভৰিয়াটো দেখাইছে ভৰিটো বিষাব খোজ কাঢ়িছোঁ বা কম ডাঙৰ পাতিছে নেকি বহুত কমেও লাখ লাখ মানুহৰ সমাগম ঘটিছে ইয়াতে হয় দেখুৱাব চৰাইখন চৰাই দেখুৱাম বাৰু সেলফি ষ্টিক চালোঁ নল'লোঁ সেলফি ষ্টিকডাল দাম বহুত কৈছে কিমান কৈছে জানেনে এডালতে সিহঁতক 180কৈ লাগে সেই কোনে 180 টকাকৈ ইয়াৰ পৰা সেলফি ষ্টিক 100 টকালৈকে দিলোঁ নিদিলে তেনেহ'লে আহক এইবোৰ কথা বাদ দিওঁ নামঘৰটো চাওঁ ইয়াত নামঘৰত আহি উপস্থিত হৈছোঁ বহুত ভিৰ ভিতৰলৈকে যাব পাৰিম নে নাই নাজানো পূৰা ভিৰ ইয়াত দেখিছে নহয় নামঘৰত পূৰা ভিৰ হৈ আছে ব'লক নামঘৰটো চাওঁগৈ
এয়া মই গৈ আছোঁ মূল মন্দিৰৰ অভিমুখে। তাত পূৰা এয়া ভাষণ দি আছে গুৰুজনাৰ ওপৰত। তাৰে ব'লক তেনেহ'লে অকণমান ভাষণ আপোনালোকেও শুনক কি কি দিছে। শুনিছে চাগে য'ত ত'ত একদম। মণ্ডপটোৰ নাম হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ আটাৰ সোঁৱৰণিত মূল মণ্ডপ। ব'লক যাওঁ চাওঁগৈ। পথাৰৰ মাজত কৃষ্ণ একদম ঘূৰি ঘূৰি একদম বহি গৈছোঁ সি হয় বহুত ভাগৰ। ক'ত বহিছোঁ দেখিছে কেনেকৈ বহিছোঁ। মানুহে চাগে দেখি ভাবিছে এইকেইটা পাগল হ'ল চাগে, কিন্তু আমি বনাইছোঁ ভিডিঅ'। ক'ত গম পাব আমি ইমানো পপুলাৰ ইউটিউবাৰ নহয় না, জনপ্ৰিয় ইউটিউবাৰ। প্ৰথম ইউটিউব চেনেলটো ভাবিলোঁ 89 সংখ্যক বাৰ্ষিক অধিৱেশনখন যদি আপোনালোকক দেখুৱাবলৈ গৈ খোজকাঢ়ি চাওঁতে আমি নিজেও চাইছোঁ, নিজেও উপভোগ কৰিছোঁ। ভৰি গতি দেখিছে সেয়া অৱস্থা আৰু কি অৱস্থা নাইকিয়া হৈ গৈছে। আপোনালোককো দেখুৱাওঁ। চকু সোমাই গৈছে। এয়া বেলি ডুবিব হ'ল। মই এতিয়া যাওঁ বাণিজ্য মেলাৰ ফালে। তাত বহুতো আৰু দুটা বস্তু আছে, বাণিজ্য মেলা তাৰপিছত আছে গ্ৰন্থমেলা। দুইটা আপোনালোকক দেখুৱাম, গ্ৰন্থমেলা আৰু বাণিজ্য মেলা। আৰু তাৰপিছত আমি থকা বাসগৃহটো দেখুৱাম আৰু সেৱা বাহিনীৰ শিবিৰটো আপোনালোকক দেখুৱাম নি সকলো দেখুৱাম আপোনালোকক। তাৰপিছত ব'লকচোন যাওঁ তেনেহ'লে। এয়া আহি পেলাই মই ইয়াত আহিছোঁ। দবা চবা বজামগৈ আৰু তাত জানো কি যি পাওঁ তাকে ল'ম আৰু। ঢোলৰ মাৰি এডাল বাদাম খাই আছে ই পূৰা। তাত ঢোলৰ মাৰি চাৰি আহিছে ধুনীয়া। মোক ঢোলৰ মাৰি এডাল লাগেই। কালি বাৰু গগনা এডাল এই দোকানখনৰ পৰা নিছোঁ। আৰু তাত যাম পেঁপা বজোৱা শুনিমগৈ। ধুনীয়া পেঁপা বজায় তেওঁ। আমাৰ হৈছে সুৰ সমলয় পলাশথান, শিৱসাগৰৰ হয়। গগৈদা বুলি জানে চবেই। আহক তেনেহ'লে যাওঁ।
দুশ টকা ল'লে মোৰ পৰা 200 টকা কিন্তু মোক কিবা এটা আৰু কমাই দিছে এইটো নকওঁ আৰু আপোনালোকক কিবা এটা তাত মই অকণ এনজয় কৰিলোঁ যে কাৰণে কমাই দিছে আৰু কিবা এটা নমস্কাৰ বন্ধুসকল এয়া মই উপস্থিত হৈছোঁ ইয়াত আছে এই অৰ্ধ সাপ আৰু অৰ্ধ মানুহৰ ছায়েন্সৰ কিবা খেল তাকেনো কিনো হৈছে ভিতৰত গৈ চাই আহোঁগৈ মই অকলে যাম অনলি এটাক পাৰ্মিট দিছে যাবলৈ তেনেহ'লে ব'লক ভিডিঅ'টো চাওকগৈ কি আছে তাত এইটো হৈছে ৰাতিৰ ব্লগিং হে বেয়া নাপাব কেমেৰাটো বেয়া আহিব পাৰে নেক্সট শ্ব'টোত মই যাম ইয়াৰ মানুহে লাইন পাতি আছে আপোনালোকে দেখিছে এইফালে অৰ্ধ সৰ্প অৰ্ধ মানুহ আৰু ত্ৰিশূলৰ ওপৰত বোলে কিবা হেৰি আছে তেনেহ'লে জানিব ভিডিঅ'টো চালেই গম পাব কি হয় ত্ৰিশূলৰ ওপৰত এটা মানুহৰ মূৰ কথা পাতিব পাৰে কথা পাতিব তোমাৰ নামটো বিকাশ জোৰকে কোৱা অকণ বিকাশ নাথ ঘৰ হয় কেনেকুৱা এটা অদ্ভুত দৃশ্য হয় নমস্কাৰ বন্ধুসকল আজি আমাৰ শেষ দিন আজি ভাবিছোঁ ইয়াতে আমি ভিডিঅ'টো সমাপ্ত কৰোঁ বহুতখিনি জেগা দেখিলোঁ হয় ভিডিঅ'টো বহুত দীঘল হ'ল বহুতখিনি বাণিজ্য মেলাত ঘূৰিলোঁ কৰিলোঁ প্ৰায়খিনি বস্তু আপোনালোকক দেখুৱালোঁ মাত্ৰ শোভাযাত্ৰাটো অকণমানহে দেখুৱাব পাৰিলোঁ যদি আপোনালোকে আজি ব'লক তেনেহ'লে আজি আমাৰ শেষ দিনৰ বাবে তেওঁলোকে ভকত বিদায় কেনেদৰে কৰিছে চবৰে চকু পানী আপোনালোকে দেখিব পাইছে পিছফালে একদম পূৰা তেওঁলোকে কান্দি আছে আজি শেষ দিন কান্দিবই আৰু হয় মনটো নিশ্চয় বেয়া লাগিছে আমাৰো লাগিছে বেয়া তেনেহ'লে আহকচোন চাওক কেনেদৰে তেওঁলোকে ভকত বিদায় দিছে কৃষ্ণ কৃষ্ণ
হয় বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে আপোনালোকে মোৰ ভিডিঅ' আহিলে আগতীয়াকৈ চাব পায়। ধন্যবাদ, আজিলৈ বাই বাই। আৰু পাৰিলে অকণ শ্বেয়াৰ কৰি দিব দেই। বাই, আজিলৈ গুড বাই। ইয়াৰ ভিডিঅ' অধিৱেশনৰ ভিডিঅ' অধিৱেশনস্থলীতে সামৰিলোঁ। বাই, আজিলৈ বাই বাই।